হাজৰিকা। আজি আপোনালোকৰ এটা নতুন ৰেচিপি লৈছোঁ, সকলোৰে মুখৰোচক গাহৰি ফ্ৰাই। আহকচোন ৰেচিপিটোলৈ যাওঁ। এয়া গাহৰি মাংস, তাৰ চৰ্বি অলপ মই বাছি লৈছোঁ। বাছি লৈ পেলাই মই এয়া গৰম কেৰাহীত দি দিছোঁ। কেৰাহীত দি চৰ্বিকেইটুকুৰা অলপ ভাজি দিছোঁ। ভাজি দিলে চৰ্বিটুকুৰৰ পৰা তেলটো ওলাই যাব। এয়া তেল ওলাই গৈছে। তেলটোত মই হালধি দি দিছোঁ 1 চামুচ। এয়া জলকীয়া গুড়ি 1 চামুচ দি এই গাহৰি তেলকেইটুকুৰা ভাজিছোঁ। এতিয়া মই গাহৰিখিনি তাত দি দিলোঁ। এয়া গাহৰি ভাজিছোঁ, মিলাই দিছোঁ তেলখিনিত হালধি আৰু জলকীয়া গুড়িৰ সৈতে। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া গাহৰিখিনি ধুনীয়াকৈ ভাজিছোঁ। এয়া কালাৰটো ধুনীয়া আহিছে। গাহৰিখিনি এনেকৈ ভাজি অলপ সময় ভজাৰ পিছত এয়া মই ভোট জলকীয়া দি দিছোঁ। পকা ভোট জলকীয়া দি দিছোঁ। জ্বলা হ'লে ভাল লাগিব। সেইকাৰণে এয়া কটা পিঁয়াজ এয়া ইয়াত দি দিছোঁ। এয়া গাহৰি ভাজি আছোঁ। পিঁয়াজখিনি খাব। পিঁয়াজখিনি আগতে দিলে জ্বলি যাবৰ কাৰণে নাই দিয়া, পিছত দিছোঁ। এয়া গাহৰি ভোট জলকীয়া ফ্ৰাই এতিয়া খাবলৈ ৰেডি হৈ গ'ল। খাব পাৰিব ভাতৰ লগত। আজি বাৰু এই মুখৰোচক ৰেচিপিটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।